কিন্তু যেতিয়া বম ফুটি থাকে, মানুহ মৰি থাকে, ব্লাড ছেট হৈ থাকে, অশান্তি হৈ থাকে, তেতিয়া মানে গোটেই বস্তুটো শেষ হৈ যায়। মানে আজি এই ডাঙৰ এচিভমেণ্ট আমাৰ চাৰিটা বছৰত হৈছে, যিটো নেকি আগত কৰিব পৰা নাছিলে বা কৰিব চেষ্টাও কৰা নাছিলে। গতিকে বাকীখিনি ডেভেলপমেণ্ট আপুনি ৰাস্তাৰ কথা যদি মোক সোধে, স্বাধীনতাৰ ৭৮ বছৰৰ ৰাস্তাই বনাই আছে, ৰাস্তাটো শেষ হোৱা নাই। মেইন কথাটো হৈছে আপোনাৰ নিজৰ এপ্ৰ'চ। আজি UPPL দল হিচাপে আমাৰ এপ্ৰ'চটো পাব্লিকলৈকে আমি কি ৰাখিছোঁ, পাব্লিকক, ৰাইজক, এই অঞ্চলৰ ৰাইজক কনভিন্স কৰিব পৰা আমি কি কাম কৰিছোঁ। আজিৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, গৃহমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টাৰভেনশ্যন, ভাৰতৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি চবেই মিলি এই ৪ বছৰত ৫০ বছৰত নোহোৱা কাম এটা কৰিব পাৰিছোঁ। সেইটো হ'ল শান্তি, নিৰাপত্তা আৰু একতা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত। সেইটোৱে আমাৰ মূল কেপিটেল। আৰু মানুহ জীয়াই থাকিবৰ কাৰণে দুবেলা দুমুঠি মানুহ কষ্ট কৰি আনি পেলাই খাব পাৰে। কিন্তু যেতিয়া বম ফুটি থাকে, মানুহ মৰি থাকে, ব্লাড ছেট হৈ থাকে, অশান্তি হৈ থাকে, তেতিয়া মানে গোটেই বস্তুটো শেষ হৈ যায়। গোটেই চিন্তা ধাৰা হপ চব হেৰাই যায়। তো সেইকাৰণে আজি এই ডাঙৰ এচিভমেণ্ট আমাৰ চাৰিটা বছৰত হৈছে, যিটো নেকি আগত কৰিব পৰা নাছিলে বা কৰিব চেষ্টাও কৰা নাছিলে। গতিকে বাকীখিনি ডেভেলপমেণ্ট আপুনি ৰাস্তাৰ কথা যদি মোক সোধে, স্বাধীনতাৰ ৭৮ বছৰৰ ৰাস্তাই বনাই আছে, ৰাস্তাটো শেষ হোৱা নাই। যদি দলঙৰ কথা সোধে, দলংটো শেষ হোৱা নাই। স্কুলৰ কথা সোধে, যদি ভাৰত স্বাধীন হোৱাৰ 1947 চনৰ পৰা স্কুলে বনাই আছে, স্কুল বনোৱাটো শেষ হোৱা নাই। গতিকে ডেভেলপমেণ্টটো এইটো নেভাৰ এণ্ডিং প্ৰচেছ, কৈ থাকিব। আমেৰিকাও বনাই আছে, ইংলেণ্ডো বনাই আছে, নতুন নতুন কিবা ইনষ্টিটিউশ্যন, চ' আমাৰো চলি থাকিব। মেইন কথাটো হৈছে যে মানুহে নিজৰ আত্মসন্মান লৈ যাতে জীয়াই থাকিব পাৰে, শান্তি, সম্প্ৰীতি, নিৰাপত্তা লৈ ভালকৈ জীয়াই থাকিব পাৰে। আৰু ইয়াৰ কাৰণে ৰাজনৈতিক এপ্ৰ'চৰ ওপৰত বহুত নিৰ্ভৰ কৰে, ৰাজনৈতিক নেতাৰ ওপৰত বহুত নিৰ্ভৰ কৰে। আগত নেতাই বিচৰা নাছিলে ইয়াতে শান্তি, আগত নেতাই বিচৰা নাছিলে সমন্বয়, বড়ো অনাবড়ো কৰি ৰাজনীতি কৰা চলি আছিলে। গতিকে আজিৰ নেতৃত্বই যদি বড়ো অনাবড়ো কৰি ৰাজনীতি নকৰে বা আমি যদি চবে এটা পজিটিভ দৃষ্টিভংগী লৈ আগবাঢ়ি যাওঁ, তেতিয়াতো নিশ্চয় ভালেই হ'ব।